ব্রেকিং নিউজ খাৰুপেটিয়াত পুনৰ চুৰৰ তাণ্ডৱ খাৰুপেটিয়াৰ আলিকা গাঁৱত নিশা চুৰিকাণ্ড গোলাপ আলী নামৰ লোকজনৰ ঘৰত পুৱতি নিশা চুৰৰ লুটপাত ঘৰৰ খিৰিকীৰে চুৰে প্ৰৱেশ কৰাৰ অভিযোগ প্ৰায় 5 লাখ টকাৰ সোণৰ আ অলংকাৰ আৰু 2,50,000 টকা নগদ ধন লুট কৰাৰ অভিযোগ ড্ৰাগছ আসক্ত চুৰে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ পৰিয়ালৰ খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে পুনৰ জনাইছো এই ডাঙৰ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা এইবাৰ খাৰুপেটিয়াৰ আলিকা গাঁৱত নিশা চুৰিকাণ্ড গোলাপ আলী নামৰ লোকজনৰ ঘৰত পুৱতি নিশা চুৰৰ লুটপাত ঘৰৰ খিৰিকীৰে চুৰে প্ৰৱেশ কৰাৰ অভিযোগ প্ৰায় 5 লাখ টকাৰ সোণৰ আ অলংকাৰ আৰু 2,50,000 টকা নগদ ধন লুট কৰাৰ অভিযোগ ড্ৰাগছ আসক্ত চুৰে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ পৰিয়ালৰ খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আলিকা আমি 12টা বজাত আহিলোঁ এইখিনি ঘৰত ভাত চাত খালোঁ খাইখিনি 1টা বজাত ছুটিলোঁ তাৰপিছত চোৰ আহিল খিৰিকী দি পইচা আছিল 2.5 লাখ টকা তাৰ সৈন্যত জেহাৰ আছিল মোটামুটি 4 লাখ টকা হ'ব আৰু কি ৰাতি 2টা বজাত চোৰ আহি ঘৰত আমাৰ গডৰেজ খুলি জেহাৰ লৈ গৈছে সোণৰ জেহাৰ ৰূপৰ জেহাৰ লৈ গৈছে টকা লৈ গৈছে 2.5 লাখ যোৱা ৰাতি আমাৰ এই আলিকা গাঁৱত গোলাপ আলী নামৰ মোৰ খুৰাহঁতৰ ল'ৰা তেওঁৰ ঘৰত ৰাতি সুযোগ পাই কিনে ৰাতি 2-2:30মান বজাত চোৰে দৰ্জা খিৰিকী ৰাত খুলি কিনে ঘৰত প্ৰৱেশ কৰি প্ৰায় 4 লাখ টকাৰ গহনা চুৰি কৰিছে গলৰ সোণৰ চেন আছিল কাণৰ কাণফুলি আছিল হাতৰ খাৰু আছিল নাকফুলি আছিল ভৰিৰ খাৰু কি কয় সেইটোৰ নাম ভৰিৰ এযোৰ আছিল গোটেই মুখা মিলি প্ৰায় 4 লাখ টকাৰ গহনা হ'ব আৰু কেছ টকা উঠাই আনিছিল যোৱাকালি সি 2.5 লাখ টকা বেংকৰ পৰা আনিছিল আনাৰ পিছত ৰাতি সুযোগ লৈ কিনে এই চোৰে চুৰি কৰি লৈ গুচি গ'ল ৰাতিপুৱা চাইযেন দৰ্জা খোলা আছে গডৰেজৰ চাবি তাবি একোৱে নাই কিন্তু ভাঙা চিঙা আছে লক ভাঙি কিনে গোটেইখিনি ওলাই লৈ গুচি গ'ল চোৰৰ যি উপদ্ৰৱ মানে আমাৰ এই গোটেই এৰিয়াখিনিত গোটেই দলগাঁও এৰিয়াখিনিত চোৰৰ বহুত উৎপাত চলি আছে অসম চৰকাৰে ড্ৰাগছৰ ওপৰত সিদ্ধান্ত লৈ যিসকল বৰ্তমান চুৰি কৰি আছে সেইসকল গোটেইখিনি ক'ব গ'লে ড্ৰাগছ জুৱাৰু মদবী এইকাৰণে বৰ্তমান চোৰৰ তাণ্ডৱ চলাই আছে মই বিশেষকৈ দৰং জিলা প্ৰশাসনক তথা SP মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকে যোনটো গাঁওৰক্ষী বাহিনী বনাই দিছে এই গাঁওৰক্ষী বাহিনীখিনিক আপোনালোকে সজাগ কৰি গাঁৱে গাঁৱে পহৰা দিবলৈ আমি বিলম্বভাৱে অনুৰোধ ৰাখিছোঁ যাতে VDP ছেক্ৰেটাৰীসকলে তেখেতসকলে অলপ সজাগ হৈ প্ৰত্যেক গাঁৱতে VDPৰ ব্যৱস্থা কৰি দিয়ে আমিও যেহেতু লিখিত এটা দিছোঁ কোনে লৈছে এইটোতো দেখা নাই নাম নোহোৱাকৈ এজাহাৰ এখন দিছোঁ পুলিচ বাৰু আহিব আজি দি থৈ আহিছোঁ কথা হৈ আছে তেওঁ অলপ ফোনত যোগে আহিব প্ৰচেছ কৰি থৈ যাওক আমিও খোজ লৈ আছোঁ মানুহজন কোন আছে যদি পাওঁ ভাবোঁ যে প্ৰশাসনে যদি উক্ত বিচাৰটো কৰি আমাৰ বস্তুখিনি উদ্ধাৰ কৰি দিয়ে কিন্তু এই বস্তুখিনি বহুত দুখীয়া মানুহ কষ্ট কৰি জুৰিছিল ল'ৰাটোৱে এবাৰ যিহেতু আমাৰ অলপ মাটি আছিল অসম চৰকাৰে ৰাস্তা আনি কিনে ৰাস্তা যি মাটিখিনি লৈ গ'ল এইফালে মাটিও গ'ল এইফালে ঘৰৰ গহনাও গ'ল গতিকে মই অসম চৰকাৰক তথা দৰং জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আপোনালোকে এই ব্যৱস্থা বৃহৎ ব্যৱস্থা হাতত লৈ আমাক অলপ সন্তুষ্ট কৰে